ভাৰতৰ সংবিধান নেমানে নেকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই হিন্দুসকলৰ জাতি বৰ্ণভেদক লৈ কি ভাবে আৰএছএছে দেশক হিন্দু ৰাষ্ট্ৰ কৰিব বিচৰা আৰএছএছৰ প্ৰকৃত লক্ষ্য উদ্দেশ্য কি বৰ্তমান বিজেপি চৰকাৰৰ দিনত আৰএছএছ ৰমৰমীয়া পৰিৱেশত আছে তেনে সময়তে আৰএছএছক সমালোচনা কৰা এখনি সৰু পুস্তিকাক লৈ এতিয়া তীব্ৰ চৰ্চা আহিছে সমগ্ৰ বিষয়টো সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন নমস্কাৰ আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও মই সুদীপ্ত প্ৰতিম ভূঞা কানাড়া ভাষাৰ যশস্বী লেখক দেৱানুৰ মহাদেৱাৰ এখন বিশেষ পুস্তিকাই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে আৰএছএছ আলা মাতুত আগলা নামৰ কানাড়া ভাষাত লিখা এই ৭২ পৃষ্ঠাৰ পুস্তিকাখনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘক অত্যন্ত চোকা ভাষাত সমালোচনা কৰা হৈছে আৰএছএছৰ প্ৰতিষ্ঠাপক গোৱালকাৰ সাভাৰকাৰ আৰু হেডগেৱাৰৰ ভাৰতৰ বৰ্ণ বৈষম্য প্ৰথাৰ সমৰ্থন আৰু ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বিৰোধী কৰাৰ বিষয়ে পুস্তিকাখনত বিতংভাৱে সমালোচনা কৰা হৈছে পুস্তিকাখনৰ আৰম্ভণিতে লেখকে লিখিছে যে ইয়াৰ দ্বাৰা আৰএছএছৰ প্ৰকৃত লক্ষ্য উদ্দেশ্যক দৃষ্টিপাত কৰা হৈছে সেই অনুসৰি বৰ্ণাশ্ৰম মনুস্মৃতি আৰ্যসকলৰ অধিপত্য ভাৰতীয় সংবিধান যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ইত্যাদি বিষয়ৰ প্ৰতি আৰএছএছৰ নীতিক লৈ পুস্তিকাখনত সমালোচনা কৰা হৈছে পুস্তিকাখনত এয়াও লিখা হৈছে যে আৰএছএছৰ সদস্যসকল মনোবাদী আৰু ভাৰতীয় সংবিধান ধ্বংস কৰিব বিচাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পৰ্কে পুস্তিকাখনত লিখা হৈছে যে প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণভাৱে নাগপুৰৰ আৰএছএছ প্ৰধান কাৰ্যালয়ৰ পুতলা স্বৰূপ ভাগৱত গীতা সম্পৰ্কতো পুস্তিকাখনত বিতৰ্কিত মন্তব্য কৰা হৈছে ভাগৱত গীতাক দাসত্বৰ অস্ত্ৰ হিচাপে লেখক মহাদেৱাই আখ্যা দিছে উল্লেখযোগ্য যে লেখক দেৱানুৰ মহাদেৱা এগৰাকী দলিত শ্ৰেণীৰ লোক কৰ্ণাটকৰ মাইসুৰ জিলাত 1948 চনত জন্মগ্ৰহণ কৰা মহাদেৱা এগৰাকী পদ্মশ্ৰীও তদুপৰি কচুমা বালে নামৰ উপন্যাসখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটাও লাভ কৰিছিল আৰএছএছৰ সমালোচনা কৰি পুস্তিকা লিখাৰ পূৰ্বেও লিখকজনে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰি আহিছে তেওঁৰ লেখা কৰ্ণাটকৰ পাঠ্যপুথিতো অন্তৰ্ভুক্ত হৈ আছে যোৱা মে মাহত বিজেপি চৰকাৰৰ প্ৰতিবাদ স্বৰূপে তেওঁ 10ম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা তেওঁৰ লেখা অতৰুৱাবলৈ দাবী জনাইছিল আৰএছএছক সমালোচনা কৰি লিখা 40 টকা মূল্যৰ এই পুস্তিকাখন প্ৰকাশ হোৱাৰ পাছতে এতিয়া তীব্ৰ হাৰত বিক্ৰী হৈছে লেখক মহাদেৱাই সাংবাদিকক জনায় যে কৰ্ণাটকৰ যুৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি এই পুস্তিকাখন লেখা হৈছে সৰ্বমুঠ 6জন প্ৰকাশকে লগ লাগি প্ৰথম অৱস্থাত 9000 কপি পুস্তিকাখন প্ৰকাশ কৰা হৈছে জানিব পৰা মতে বৰ্তমানলৈকে পুস্তিকাখনৰ ইতিমধ্যে 56000 কপি বিক্ৰী শেষ হৈছে প্ৰকাশিত পুস্তিকাখনৰ উপৰিও PDF ভাৰ্চনো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু ইয়ালৈ লক্ষ্য ৰাখিয়ে প্ৰকাশকসকলে ইংৰাজী তামিল তেলেগু মালায়ালম আৰু হিন্দী ভাষাটো প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে হিন্দুত্ববাদীসকলে কয় যে পুস্তিকাখন আৰএছএছ বিৰোধী প্ৰপাগণ্ডা আৰু ই অত্যন্ত ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত জানিব পৰা মতে ইতিমধ্যে পুস্তিকাখন নিষিদ্ধ আৰু মহাদেৱাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰাৰ প্ৰক্ৰিয়াও পূৰ্ণগতিত চলিব ধৰিছে আনহাতে কৰ্ণাটকৰ বিৰোধী নেতা সিদ্ধাৰামায়ে লেখক মহাদেৱাক তীব্ৰ সমৰ্থন জনাইছে তেওঁ কয় যে আৰএছএছে সত্যক ভয় কৰে উল্লেখযোগ্য যে শেহতীয়াকৈ কৰ্ণাটকৰ পৰিস্থিতিক লৈ দেশজুৰি চৰ্চিত হৈ আছে দক্ষিণ ভাৰতৰ অন্যতম আগশাৰীৰ ৰাজ্যখনত বৰ্তমান বিজেপি চৰকাৰ চলি আছে বিজেপি চৰকাৰৰ হিন্দুত্ববাদী পদক্ষেপসমূহে বিভিন্ন বিতৰ্কৰ সৃষ্টি কৰি আহিছে হিজাব হালাল মাংস নিষিদ্ধকৰণ পাঠ্যপুথিত গেৰুৱাকৰণ ধৰ্মান্তকৰণ প্ৰতিৰোধী আইন ইত্যাদি বিষয়সমূহে ৰাজ্যখনৰ সংখ্যালঘুসকললৈ ভাবুকি নমাই আনিছে তেনে পৰিস্থিতিত মহাদেৱাৰ এই পুস্তিকাখনৰ অভূতপূৰ্ব সমাদৰ লক্ষণীয় হৈ পৰে কিয় পুস্তিকাখনে এই সমাদৰ লাভ কৰিছে বিজেপি চৰকাৰৰ প্ৰতি ক্ষুব্ধ নেকি কৰ্ণাটকৰ লোকসকল হিন্দুত্ববাদ নিবিচাৰে নেকি কৰ্ণাটকে আপোনালোকে চাই আছে নৰ্থ ইষ্ট নাও যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে আমাৰ পেজ নৰ্থ ইষ্ট নাও লাইক কৰিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেল নৰ্থ ইষ্ট নাও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব